বন্ধুসকল আপোনালোক সকলোৱে চাগে মুকেশ আম্বানীক চিনি পায়েই। মুকেশ আম্বানী হৈছে এজন ইণ্ডিয়ান বিলিয়নাৰ আৰু বিজনেছমেন। লগতে তেওঁ ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ অধ্যক্ষ, পৰিচালনা সঞ্চালক আৰু লগতে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ সৰ্ববৃহৎ শ্বেয়াৰ হোল্ডাৰ। ফৰ্চুন গ্ল'বেল 500ত কোম্পানী আৰু বজাৰ মূল্য অনুসৰি ৰিলায়েন্স হৈছে ভাৰতৰ আটাইতকৈ মূল্যৱান কোম্পানী। তেন্তে বন্ধুসকল আজি এই ভিডিঅ'টোত মুকেশ আম্বানীৰ বিষয়ে 5টা ইণ্টাৰেষ্টিং ফেক্ট কম। তেন্তে বন্ধুসকল ভিডিঅ'টো একদম শেষলৈকে চাব বুলি আশা কৰিলো। ফেক্ট নম্বৰ 1, মুকেশ আম্বানীৰ সম্পূৰ্ণ নাম হৈছে মুকেশ ধীৰুভাই আম্বানী। মুকেশ আম্বানীৰ জন্ম 1957 চনৰ 19 এপ্ৰিলত হৈছিল। তেওঁৰ জন্ম য়েমেন দেশৰ এডেন নামৰ এটা কলনীত হৈছিল আৰু তেওঁ ভাৰতৰ মুম্বাই মহাৰাষ্ট্ৰত ডাঙৰ দীঘল হৈছিল। ফেক্ট নম্বৰ 2, যৌৱন কালত মুকেশ আম্বানীহঁতৰ অৱস্থা ইমান ভাল নাছিল। সৰু কালত মুকেশ আম্বানী মুম্বাইৰ এটা 2 বেডৰুমযুক্ত এপাৰ্টমেণ্টত বাস কৰিছিল, যেতিয়ালৈকে তেওঁৰ দেউতাক ধীৰুভাই আম্বানীয়ে কোম্পানীটো প্ৰতিষ্ঠা কৰা নাছিল। ফেক্ট নম্বৰ 3, মুকেশ আম্বানীয়ে বাস কৰা ঘৰটোৰ নাম হৈছে এণ্টিলিয়া আৰু এই এণ্টিলিয়া হৈছে বিশ্বৰ আটাইতকৈ ব্যয়বহুল আৱাসিক সম্পত্তিৰ ভিতৰত এটা। মুকেশ আম্বানী আৰু তেওঁৰ সপৰিয়াল পৃথিৱীৰ আটাইতকৈ ব্যয়বহুল ঘৰৰ ভিতৰত এটা এণ্টিলিয়াত বাস কৰে আৰু এই এণ্টিলিয়া ঘৰটো 27 মহলযুক্ত। ফেক্ট নম্বৰ 2, মুকেশ আম্বানীয়ে স্কুলীয়া দিনত হকী খেলি ভাল পাইছিল। 8 চনত দি নিউয়ৰ্ক টাইমছৰ সৈতে হোৱা সাক্ষাৎকাৰত তেওঁ কৈছিল, আমি কেতিয়াও অধ্যয়ন কৰা নাছিলো। আমি বাহিৰলৈ গৈ হকী কেনেকৈ খেলিব লাগে তাৰ বিষয়ে শিকিলো। পিছলৈ গৈ তেওঁ আৰু তেওঁৰ পত্নী নীতা আম্বানীয়ে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত মুম্বাই ইণ্ডিয়ানছ দলৰ সহ মালিক হৈছিল আৰু লগতে এই মুম্বাই ইণ্ডিয়ানছ হৈছে IPLৰ এটা সফল টীম যি এতিয়ালৈকে 5 বাৰ IPLৰ ট্ৰফি দাঙিবলৈ সক্ষম হৈছে। আৰু আপোনালোকৰ ফেভৰেট IPL টীম কোন হয় কমেণ্ট কৰিব নাপাহৰিব। ফেক্ট নম্বৰ 1, ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ অধ্যক্ষ পৰিচালনা সঞ্চালক মুকেশ আম্বানী হৈছে বিশ্বৰ আটাইতকৈ ধনী ভাৰতীয় ব্যক্তি আৰু লগতে বিশ্বৰ 8ম ধনী ব্যক্তি। বৰ্তমানৰ নেটৱৰ্থ হৈছে $83 বিলিয়ন, যি ভাৰতীয় ৰুপিছত হয় 6.06 লাখ কোটি টকা। আজি এই ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰিব নাপাহৰিব আৰু যদি মোক ইনষ্টাগ্ৰামত এতিয়ালৈকে ফ'ল' কৰা নাই কি কৰি আছে ফ'ল' কৰিব নাপাহৰিব। ইনষ্টাগ্ৰামৰ লিংক ডেছক্ৰিপশ্যনত দি থোৱা আছে, পাৰিলে ফ'ল' কৰি ল'ব। তেন্তে বন্ধুসকল আজিলৈ লৈছোঁ বিদায়। টেক কেয়াৰ, পিছ, জয় আই অসম, বাই বাই গাইজ।